গোটেইটো খাব নালাগে, মোলৈ লগ থবি। এই গুৰি অকণ উলিয়াই লওঁ ৰ, গোটাখিনি তোক দি আছোঁ। এইখন কি মাৰি থোৱা আছে দেখিছ নহয়, পইচা এটা সোনকালে দিবি দেখিছ নহয়, এইখন নহ'লে এনেই মৰা হ'ব আকৌ। ঐ এইটো ৰতনৰ ঘৰ আতল নহয়নে? ইয়াত ভাল ওলাই আহিছে। তুমি জিৰা এটা দিয়াচোন আৰু মিট চাৰি দিয়া। আৰু ধনিয়া নালাগে নেকি তোক? ধনিয়া নালাগে। ঐ তোক বহুত দিন দেখা নাই, তই কিবা কিবি পালি নেকি হা? নাই, এনেই ঘৰতে কিবা কিবি চাই থাকোঁ। সেইটো কথা। বহুত দিন দেখা নাই, তই কোনটো ক্ষেত্ৰত সোমাই আছো? আজিকালি খেল চেলতো নেদেখা হ'লো, অলপ ওলাই মেলি আহিবি খেলিবলৈ, ভিতৰত অকল সোমাই নাথাকিবি। চাকৰি পাম বুলি ভাবিছো আৰু হয় নাই? চাকৰি পালে আকৌ আমাক পাহৰি নাযাবি, কিবা এটা খোৱাবি আকৌ দেই ল'ৰা। এই পাছত খোৱাটো বাদ দে, তেতিয়াই কিবা এটা খুৱাই থৈ যা। চিগনেচাৰে খুৱাই যা। অ' বাদা চিগনেচাৰে দিয়ক। তহঁতিনো তাক কেলে কামুৰি আছ? সি পঢ়া শুনা কৰি কিবা এটা কৰিছে, তহঁতি আহি পেলাই দোকানখন বাকীহে খাইছ, পইচাকেইটাও দিয়া নাই এতিয়ালৈকে। পইচাই নাই ন, বাকীকে কেনে ৰ। অ' বাদ দা, এই চিকৰ এটা দিয়কচোন। ঐ যাচোন যাই এবাৰ যা, মোৰতো চুবাই নাথাকিবি। এইখন কি খাইছ দেখা নাই? বাকী খাবলৈ সিহঁতি যা, আটাইকেইটা গোটেই যা, যা গোটেইকেইটা যা। স্কুলৰ পৰা পেপাৰটো চেট নকৰে তোমালোকে জানা তো তোক বহুত দিন দেখা নাই, আমাৰ ফালেও নোযোৱা হ'লি যে কি হ'ল? এই আমাৰ ভতিজাটোৱে আকৌ চাকৰি এটা পালে নহয়, গম পাইছ নাই? এই তই পিছে এইবোৰ এপ্লাই চেপ্লাই কৰিছনে নাই? এইবোৰ আজিকালি চাকৰি তাকৰি ঢেৰ ওলাইছে নহয়, গম পাইছ নাই? এপ্লাই চেপ্লাই কৰিবি, অলপমান পঢ়া শুনা কৰিবি, নহ'লে নহ'ব নহয়, জানিছ নাই? কিবা এটা কৰ। আৰু হেৰি বুজিছ নাই, এই আমাৰ ঘৰত যাবি এবাৰ। ঠিক আছে খুৰা, যাম বাৰু। বাৰু যাবি দেই, মই যাওঁ এতিয়া হা। ঠিক। বিগ ব্ৰেকিং নিউজ, এইবাৰ ভাইৰেল এডিআৰই প্ৰশ্ন কাকত। ছ'চিয়েল মিডিয়াত প্ৰশ্ন কাকত ভাইৰেল। দেওবাৰে অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ পৰীক্ষা। PDF ফৰ্মেটৰ প্ৰশ্ন কাকতৰ বনোৱা হৈছে ভিডিঅ'। ল'ৰা, এই আমাৰ বৰুৱাহঁতৰ তাতে কোম্পানীত এটা চাকৰি ওলাইছে। মই বৰুৱাক কালি অলপ দিনৰ আগতে কৈ থৈছিলোঁ, তই বৰুৱাই তোক কিমান দিম বুলি কৈছে, তই তাতে সোমাই থাক। প্ৰথম দুদিনমান তই পইচাটো কম পাবি, পিছলৈ বাঢ়িব বুলি কৈছে। সদ্যহতে তই সোমাই থাকচোন। ঐ ল'ৰা, কালি পৰীক্ষা দিলিগৈনে নাই? পৰীক্ষা কিমান ফুৰি আহিলোগে আৰু। তই ফুৰিলিগৈহে নি? কিছুমানে আকৌ পৰীক্ষা ভালকৈ দিছে, আমিহে খেলি মেলিকৈ দি থৈ আহিলোঁ। আমাৰ আকৌ ৰাতিলে ভালকৈ দিছে আকৌ।
মই সেই 2 মাহমানৰ আগতে দেখা মছলা আনিবলৈ যোৱা। আৰে মছলা কথাটো বাদ দে, আমি নপঢ়িলো যে বহুত ভাল কাম কৰিলো। এদিন পঢ়ি পেলাই কি ফালিছেনো? এতিয়াতো পেপাৰে লিক হ'ল। ৰহ ফুক চুক উঠি দেখা নাই। পেপাৰখন লিক হ'ল কিন্তু সি বেচে বৰ কষ্ট কৰিছিল অ'। পৰীক্ষাটো ভালকে পঢ়ি সি দিছিলে। এতিয়া কেছটো কি হ'ব জানো পাই। এটা কথা নহয়, ৰাতুলৰ লেখীয়াকেতো বহুতে পৰীক্ষা দিছিলে ভালকে। এতিয়া সেইবিলাকতো আকাশ চেঁচা পানী দে। পেপাৰ লিখাটো দূৰৰে কথা, প্ৰশ্ন কি আহিছে চা, অলকানন্দা। পানী ধুবই আকৌ কেলে অলকানন্দা। সেই সেয়াকে পঢ়ি পৰীক্ষা দিবি। ভিডিঅ'বিলাকৰ ডেছক্ৰিপশ্যনটো অকণ মেলি পেলাই চাবিচোন ইউটিউবত। মোবাইলটো চায়ে থাকো দেখোন। বেছি পাতৰ আছিলে নেকি সেইটো। মৈত্ৰী পাতৰ সেইটো হয় পিছে তই কোৱাটো, কিন্তু সেইবিলাক প্ৰশ্ন নিব নালাগে নহয় এইবিলাক পৰীক্ষাত। আৰু অকণ পাৰিলে আগলৈ নে? জুবিন পাপন যদি ভূপেন হাজৰিকা প্ৰশ্ন দে সেইটো হয়। তেতিয়াহে মানুহে পাৰিব কিবা এটা কৰিব। কথাটো কিন্তু তই ঠিকেই কৈছ, কিন্তু নতুন জেনেৰেশ্যন নতুন এটা ছিংগাৰ কথা জানিলে কি আহে হা